নমস্কাৰ প্ৰণয় টেকনোহেড চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ছাৰ বাইদেউসকল নিষ্ঠা 3.0 এফএলএনৰ 9 নম্বৰ কোৰ্সটো মুকলি হ'ল এই কোৰ্সটোৰ নাম কি আৰু কেনেকৈ জয়েন কৰিব হেয়া মই আজি ভিডিঅ'ত আপোনালোকক দেখাব চেষ্টা কৰিম আৰু মোৰ ডেসক্ৰিপচন বক্সত ডাইৰেক্ট লিংকটো দিব চেষ্টা কৰিম কিন্তু তাৰ আগতে এটা কথা নিষ্ঠা 3.0 এফএলএনৰ যি সেকেন্ড বেচটো আৰম্ভ হৈছিল যতে 6টা কোৰ্সৰ লিংক দিয়া আছিল যিসকল ছাৰ বাইদেৱে এই কোৰ্সত জয়েন কৰা নাই তেখেতৰ বাবে মই ক'ব বিচাৰো সেকেন্ড বেচৰ স্টাৰ্টিং ডেট জয়নিং ডেট অলৰেডি গুছি গল 5th মে 2022 আছিল লাষ্ট ডেট জয়নিংৰ বাবে আৰু যিসকল ছাৰ বাইদেৱে অলৰেডি জয়েন কৰিছে কিন্তু কোৰ্সটো কমপ্লিট কৰা নাই সেইসকল ছাৰ বাইদেউক মই ক'ব বিচাৰো 8th মে 2022 আগতে কোৰ্সটো শেষ কৰি ল'ব আৰু নহলে কোৰ্সটো পেন্ডিং থাকিব নিষ্ঠা 3.0 এফএলএনৰ 9 নম্বৰ কোৰ্সটো কি মই আপোনালোকক দেখাই আছো ছাৰ বাইদেউসকল আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছতে ইয়াতে আপোনালোকে টাইপ কৰিব as_fln সাৰ্চত মাৰিব আপোনালোকে ইয়াতে আপোনালোকে চাব কোৰ্স টোটাল 45 কোৰ্সেস ইয়াতে দেখাই আছে ভিউ অলত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব যি 9 নম্বৰ কোৰ্সটো আহিছে কোৰ্সৰ নাম হল ASFLN ফাউন্ডেশনাল নিউমাৰেসি ইংলিশত কোৰ্সৰ নাম হল ASFLN ফাউন্ডেশনাল লিটাৰেসি আৰু সেম কোৰ্সটো অসমীয়াত নাম হল ASFLN প্ৰাৰম্ভিক সংখ্যা জ্ঞান আকৌ আপোনালোকে শুনি লব ইংলিশত নামটো হল ASFLN ফাউন্ডেশনাল নিউমাৰেসি আৰু অসমীয়াত হল ASFLN প্ৰাৰম্ভিক সংখ্যা জ্ঞান কেনেকৈ জয়েন কৰিব আপোনালোকে কোৰ্সটো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব বেচ ডিটেইলছটো দিয়া আছে বেচ স্টাৰ্ট ডেট আজি ডেটত 7th মে 2022 বেচটো আৰম্ভ হ'ল বেচ এন্ড ডেট 5th জুন 2022 আৰু এনৰোলমেন্ট এন্ড ডেট আপোনালোকে 1st জুন 2022 আগত এই কোৰ্সটো জয়েন কৰিব লাগিব এতিয়া জয়েন কোৰ্সত মই ক্লিক কৰিলো কোৰ্স এনৰোলড ফৰ দিস বেচ সাকসেসফুলি এই কোৰ্সৰ জয়েন কৰাৰ ডাইৰেক্ট লিংকটো মই মোৰ ডেসক্ৰিপচন বক্সত দি দিম ইংলিশৰ লিংকটো দিম আৰু অসমীয়াৰ লিংকটো দিম ছাৰ বাইদেউসকল আপোনালোকে মিছ নকৰিব 9 নম্বৰ কোৰ্সটো আপোনালোকে সোনকালে জয়েন কৰক আৰু কমপ্লিট কৰক হেয়া আছিল আজিৰ এই ছুটি ভিডিঅ যদি ভিডিঅটো চাই আপোনালোকৰ ভাল লাগিছে উপকৃত হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব ধন্যবাদ নমস্কাৰ